উজ্জ্বল কি হৈছে আৰোহী? দেউতাই মোৰ বিয়া ঠিক কৰিছে। বিয়া ঠিক কৰিছে মানে? কি কৈ আছে এইবোৰ তুমি? কাৰ লগত বিয়া ঠিক কৰিলে? দেউতাৰ এজন বন্ধুৰ ল'ৰা, নাম পংকজ। তেওঁ গুৱাহাটীত চাকৰি কৰে। বিয়াৰ পিছত মোকো গুৱাহাটীত লৈ যাব। চোৱা আৰোহী, মই তোমাক ভাল পাব পাৰিম, কিন্তু কেতিয়াও আঁকোৱালি ল'ব নোৱাৰো, কাৰণ মোৰ লগত বিয়া কেতিয়াও নিদিয়ে। মই এজন দুখীয়া ঘৰৰ ল'ৰা, আৰু তুমি সকলোৱে জানাইচোন তোমালোকৰ দেউতাৰ ধন সম্পত্তি একোৰে অভাৱ নাই। মই এজন এনেকুৱা ল'ৰা যাক নেকি বেংকৰ পৰা লোন নিদিয়ে, আৰু সেইজন ল'ৰাৰ লগত জানো তোমাৰ দেউতা বিয়া দিব? মই সেইবোৰ জানো, সেইবাবে টকা পইচা মই বেগত লৈ আহিছোঁ। ব'লা আমি ইয়াৰ পৰা গুচি যাওঁ। কি হ'ল তোমাৰ? মই তোমাক পলাই লৈ যাব নোৱাৰিম। কিয়? তুমি মোক ভাল নোপোৱা নেকি? মই তোমাক বহুত ভাল পাওঁ। তুমি জানাই তোমাৰ দেউতা কেনেকুৱা মানুহ। তোমাৰ দেউতা গম পালে মোক মাৰি পেলাব। তুমি মোক মাফ কৰি দিবা। মই এতিয়া কি কৰোঁ কোৱা তুমি? তুমি তাৰ লগতে বিয়া হৈ যোৱা, সি তোমাক বহুত সুখত ৰাখিব পাৰিব। মই সেইবোৰ একো নাজানো, মোক মাথো তোমাক লাগে। যদি মই তোমাক নাপাওঁ, মই নিজক শেষ কৰি পেলাম। খবৰদাৰ, সেইবোৰ কথা মুখত নানিবাচোন। তুমি একো চিন্তা কৰিব নালাগে। তোমাৰ ঘৰত আজি গৈ তোমাৰ দেউতাৰ লগত গৈ কথা পাতি আছোঁ। তুমি সঁচাকৈ আহিবানে? অঁ, সঁচা কৈছোঁ। তুমি নিশ্চিন্ত মনেৰে ঘৰলৈ যোৱা। তেনেহ'লে মই যাওঁ। ঠিক আছে, তুমি এতিয়া যোৱা ঘৰত। আৰু শুনা না, কোৱা। তোমাৰ কাৰণে মই অপেক্ষা কৰিম। খুৰা, অ' খুৰা, ঘৰত আছেনে? অঁ ৰ'ব, গৈছোঁ। কোন? খুৰা আছে ঘৰত। হয়, ৰ'ব। শুনিছে? অঁ কোৱা, কোনোবাই মাতিছে, বাহিৰলৈ আহক। ভিতৰত লৈ আহা। ৰ'ব, আহা, ভিতৰলৈ আহা। আহা, বহা। অঁ কোৱাচোন, কিয় আহিছা? মানে আপোনাৰ ছোৱালীক ভাল পাওঁ। মাজনী, হয় দেউতা। তুমি ভিতৰত যোৱাচোন। কোৱাচোন বাৰু, তোমাৰ নামটো কি? মোৰ নাম উজ্জ্বল দাস। দেউতাকৰ নামটো কি? দেউতাৰ নাম কমল দাস। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ কৰিয়াজাৰ। কৰিয়াজাৰৰ তিনিআলিটো আছে যে, ৰাইট চাইডে মোৰ ঘৰ। হেৰি, শুনকচোন, আমাৰ ঘৰত যে তামোল চুৰ কৰিছিলে সেইজন কমল দাস নহয় জানো? অঁ তুমি ঠিকেই কৈছা, সেইজনাই হয়নে? হয় খুৰা। তোমাৰ ইমান ডাঙৰ সাহস, কিয় আহিছে মোৰ ঘৰত? যোৱা তুমি। হোৱাট ননচেন্স! হোৱাট? তই এজন তামোল চোৰাৰ পুতেক হৈ মোৰ ছোৱালীক ভাল পাব আহিছা? বোলা যা। তাৰ ইমান ডাঙৰ সাহস, সি এজন তামোল চোৰাৰ ল'ৰা হৈ মোৰ ছোৱালীক ভাল পাব আহিছে। হেৰি, শুনকচোন। ঐ ছোৱালী, তই এটা শুই আছ? উঠ। তোক অকণো লাজ লগা নাই নে? সেই তামোল চোৰ বেপাৰীজনৰ লগত তই ভাল পাব আহিছ, তই আমাৰ মান সমানৰ কথা অকণো নাভাবিলি নে? হা? মা, মই কি ভুল কৰিছোঁ? মই মাত্ৰ ভালে পাইছোঁ। মই কি ভাল পাবও নোৱাৰোঁ? তই সেই তামোল বেপাৰী ল'ৰাজনকে পালিনে? মোৰ মুখৰ ফালে চা। অঁ, মই ভাল পাওঁ তাক। উজ্জ্বল, মই তোমাৰ অভিমানে কেনেকৈ জীয়াই থাকিব? মাজনী, অঁ মাজনী,
মাজনী উঠছোন অকল অঁ কোৱা মা শুনা মাজনী আমি তোমাৰ মা দেউতা হয় তোমাৰ ভালৰ কাৰণে আমি সকলোবোৰ ত্যাগ দিম সেইখিনি তুমিও কৰিব লাগিব যিহেতু তুমি আমাৰ ছোৱালী হয় হয়নে সেইবাবে তোমাৰ দেউতা এজন ল'ৰা লৈ আহিছে তোমাৰ বিয়া ঠিক কৰিবলৈ তুমি কান্দিছা কিয় নাকান্দিবাচোন পংকজ অ খুৰা কৈছো পংকজ অহা পংকজ নমস্কাৰ কি হ'ল মাজনী নমস্কাৰ দিয়া নাকান্দিবা মাজনী মাজনী অহাকালি তোমাৰ আৰু পংকজৰ বিয়া প্লিজ দেউতা মই উজ্জ্বলক এৰি থাকিব নোৱাৰো তোক উজ্জ্বলক লাগে নে মা দেউতাক লাগে প্লিজ দাদা মই উজ্জ্বলক এৰি থাকিব নোৱাৰো মই তোমাক বহুত ভাল পাওঁ আৰু তোমাৰ মা দেউতাই যি কৈছে মোৰ লগত বিয়া হোৱাৰ কথা আৰু তুমি মোৰ লগত বিয়া হোৱা মই তোমাক আপোনাৰ ৰাণী কৰি প্লিজ দাদা মই তাক এৰি থাকিব নোৱাৰো মই তাক বহুত ভাল পাওঁ আপুনি মোক বিয়া কৰিলে মোৰ শৰীৰটোহে পাব কিন্তু মোৰ মন আৰু আত্মা কাৰে হৈ থাকিব মাজনী মাজনী আগতে তুমি কি কৰিছা কি কৰা নাই এইবোৰ মই মেটাৰ নকৰোঁ মাথো তুমি মোৰ হোৱা মাজনী তুমি যদি আমাৰ কথা নাভাবি তালৈ যাব বিচাৰা তেনেহ'লে মোৰ মৰা মুখখন চাবা মা তেনেকৈ নকবাচোন হ'ব দেউতা আজিৰ পৰা মই ভাবিম উজ্জ্বল মৰি গ'ল হ'ব দিয়ক মই পংকজৰ লগতে বিয়া হ'ম তুমি ঠিকেই ভাবিছা এই পৃথিৱীখনত নিজৰ মা দেউতাৰ বাহিৰে কোনো আপোন নহয় দাদা 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 ৰিয়াজ কি হৈছে আৰোহী বিয়া হৈ গুচি গ'ল বিয়া মন্দিৰত বিয়া গ'ল কেতিয়া বিয়া গ'ল আজি 3 দিন হ'ল আৰোহী সুখী হৈ ভালে থাকা আৰোহী উজ্জ্বল তুমি তাৰমানে মই যি শুনিছো চব সঁচা অঁ সঁচা এইজন মোৰ হাজবেণ্ড নাম পংকজ এওঁ গুৱাহাটীত চাকৰি কৰে আৰু 2 দিন পিছত ময়ো যাম এইবোৰ তুমি কি কৈ আছা আৰোহী তুমিতো মোৰ লগত বিয়া হোৱাৰ কথা কৈছিলা আজি এইবোৰ কি দেখিলো তুমি যি দেখিছা ঠিকেই দেখিছা অনুগ্ৰহ কৰি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা এইবোৰ তুমি কি কৈ আছা নাই মই তোমাক এৰি থাকিব নোৱাৰো মই কেনেকৈ থাকিম চাৰা Dere nari neri nari ne da 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 di re nari neri nari ne nari re ভাল পাওঁ
তোমাকে সঁচায়ে জানা বুকুৰ মাজতে তুমি নোৱাৰো থাকিব তোমাৰো বিহনে আছো মই দুখতে আজি কিদৰে পাৰ কৰো দিনবোৰ চকুৰে খৰে মাথো চকুলো এনেকৈ থাকো জীয়াই আৰু মৰিব মনে যায় কি যে কৰো এনেকৈ থাকো জীয়াই আৰু মৰিব মনে যায় কি যে কৰো ভাল পাওঁ তোমাকে সঁচায়ে জানা বুকুৰ মাজতে তুমি মৰমৰ চুমা প্ৰেমৰে নৈ বুৱাই নিয়া একেথৰে চাই ৰোৱা কাষৰে আহি মোৰ চকুৰো টোকা এনেকৈ থাকো জীয়াই আৰু মৰিব মনে যায় কি যে কৰো এনেকৈ থাকো জীয়াই আৰু মৰিব মনে যায় কি যে কৰো ভাল পাওঁ তোমাকে সঁচায়ে জানা বুকুৰ মাজতে তুমি হেল্ল' কি আৰোহী 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 কি হ'ল আপোনাৰ কি হ'ল আপোনাৰ এগিলাচ পানী আনাচোন ৰ'ব মই আনি আছো আৰোহী হা শুনিছেনে 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 অ মা শুনিছেনে অ তোমাৰ কি হ'ল শুনিছানে অ মা মা হেৰি শুনিছানে আপোনাৰ কি হ'ল অ মা মা কি হ'ল মাতিছা যে চাওক না কিবা হ'ল তেওঁ মোক পানী আনিবলৈ দিছিলে কিবা হ'ল তেওঁৰ বোপাই অ বোপাই বোপাই অ বোপাই হে প্ৰভু তুমি কি কৰিলা ঐ জখনি তই মোৰ সুস্থ ল'ৰাজনক মাৰি পেলালি তই মোৰ ল'ৰাক হত্যা কৰিছা তই এটা জখনি হয় তই মোৰ সন্তানক মাৰি পেলালি জখনি এটা মা তুমি মোক কৈ আছা মইতো সেইবোৰ একো নাজানো ন মা মই সেইবোৰ একো নাজানো তুমি মোক কিয় দায় দি আছা
হয় তই মোৰ ল'ৰাক মাৰি পেলালি জফুনিৰ জীয়েক তোৰ কাৰণে মৰিছে মোৰ ভাল ল'ৰাজনক তই মাৰি পেলালি মোৰ ল'ৰাজনৰ শৰীৰততো একো বেমাৰ নাছিল তই এইখন ঘৰৰ বোৱাৰী নহয় তই এজনী ডাইনী হয় ডাইনী তই এইখন ঘৰৰ পৰা ওলাই যা